মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালমুক্ত অসম গঢ়াৰ সপোনক প্ৰত্যাহ্বান তথা বিধ্বংসৰ প্ৰদৰ্শন কৰি ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত নিত দপদপাই ফুৰিছে একাংশ দালালে। দালাল অবিহনে কোনো কামেই যেন সম্ভৱ নহয় বুলি সৰব চৰ্চা চলিছে। হয়, আমি ক'ব লৈছোঁ নগাঁও জিলাৰ অন্তৰ্গত ৰূপহীৰ ৰাজচক্ৰৰ কথা। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে, তেনে সময়তে ৰূপহীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দালালে মুকলিকৈ দপদপাই ফুৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি একাংশ লাটমণ্ডলীয় দালাল নোহোৱাকৈ কোনো কামতেই হাত নিদিয়াৰো গুৰুতৰ অভিযোগ উঠিছে। মাটিবাৰী কামৰ বাবে কাৰ্যালয়ত অহা জনসাধাৰণৰ কাম পোনচাতেই নোহোৱা, দিনৰ পৰা দিন ধৰি উপায়ন্তৰ হৈ অৱশেষত দালালৰ শৰণাপন্ন হোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। একাংশ লাটমণ্ডলে কাৰ্যালয়ত উৎকোচ ল'ব নোৱাৰাত দালালৰ হতুৱাই ধন লোৱাৰো সৰব চৰ্চা চলিছে। কোন কোন লাটমণ্ডলে দালালৰ সহযোগত চলাই আছে জনসাধাৰণক লুণ্ঠন? কোন কোন এই দালাল? আমি নিউজ টাইমে পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যাম সমগ্ৰ তালিকা। ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত দালালৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে সচেতন মহলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালমুক্ত অসম গঢ়াৰ সপোনক প্ৰত্যাহ্বান তথা বিধ্বংসৰ প্ৰদৰ্শন কৰি ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত নিত দপদপাই ফুৰিছে একাংশ দালালে। দালাল অবিহনে কোনো কামেই যেন সম্ভৱ নহয় বুলি সৰব চৰ্চা চলিছে। হয়, আমি ক'ব লৈছোঁ নগাঁও জিলাৰ অন্তৰ্গত ৰূপহীৰ ৰাজচক্ৰৰ কথা। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে, তেনে সময়তে ৰূপহীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দালালে মুকলিকৈ দপদপাই ফুৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি একাংশ লাটমণ্ডলীয় দালাল নোহোৱাকৈ কোনো কামতেই হাত নিদিয়াৰো গুৰুতৰ অভিযোগ উঠিছে। মাটিবাৰী কামৰ বাবে কাৰ্যালয়ত অহা জনসাধাৰণৰ কাম পোনচাতেই নোহোৱা, দিনৰ পৰা দিন ধৰি উপায়ন্তৰ হৈ অৱশেষত দালালৰ শৰণাপন্ন হোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। একাংশ লাটমণ্ডলে কাৰ্যালয়ত উৎকোচ ল'ব নোৱাৰাত দালালৰ হতুৱাই ধন লোৱাৰো সৰব চৰ্চা চলিছে। কোন কোন লাটমণ্ডলে দালালৰ সহযোগত চলাই আছে জনসাধাৰণক লুণ্ঠন? কোন কোন এই দালাল? আমি নিউজ টাইমে পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যাম সমগ্ৰ তালিকা। ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত দালালৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে সচেতন মহলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালমুক্ত অসম গঢ়াৰ সপোনক প্ৰত্যাহ্বান তথা বিধ্বংসৰ প্ৰদৰ্শন কৰি ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত নিত দপদপাই ফুৰিছে একাংশ দালালে। দালাল অবিহনে কোনো কামেই যেন সম্ভৱ নহয় বুলি সৰব চৰ্চা চলিছে। হয়, আমি ক'ব লৈছোঁ নগাঁও জিলাৰ অন্তৰ্গত ৰূপহীৰ ৰাজচক্ৰৰ কথা। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে, তেনে সময়তে ৰূপহীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দালালে মুকলিকৈ দপদপাই ফুৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি একাংশ লাটমণ্ডলীয় দালাল নোহোৱাকৈ কোনো কামতেই হাত নিদিয়াৰো গুৰুতৰ অভিযোগ উঠিছে। মাটিবাৰী কামৰ বাবে কাৰ্যালয়ত অহা জনসাধাৰণৰ কাম পোনচাতেই নোহোৱা, দিনৰ পৰা দিন ধৰি উপায়ন্তৰ হৈ অৱশেষত দালালৰ শৰণাপন্ন হোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। একাংশ লাটমণ্ডলে কাৰ্যালয়ত উৎকোচ ল'ব নোৱাৰাত দালালৰ হতুৱাই ধন লোৱাৰো সৰব চৰ্চা চলিছে। কোন কোন লাটমণ্ডলে দালালৰ সহযোগত চলাই আছে জনসাধাৰণক লুণ্ঠন? কোন কোন এই দালাল? আমি নিউজ টাইমে পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যাম সমগ্ৰ তালিকা। ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়ত দালালৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে সচেতন মহলে।